হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকে ভালে আছেনে? তো গাইজ, হোলি দিন কেনে চলিছে আপোনালোকৰ? তো মই মানে কি গৈ আহিলোঁ অকণমান আগতে ধূপধাৰাত মানে 300 মান ভৰি আহিলোঁ মানে ৰাস্তাই ঘাটে এনেকৈ সৰু ল'ৰা ছোৱালীবিলাকক মানে খানা খাবৰ কাৰণে কিবা এটা দি আহিলোঁ মানে কি ক'ম এতিয়া মানে মই এইবিলাকক চাই আছোঁ। এইবিলাকৰ কাৰণে মানে 300 টকা ভৰি আহিলোঁ মানে কি ক'ম মানে দানা ল'ব গৈছিলোঁ, দানা নাই মানে এই আজি হোলী খেলিব লাগে মানে দানা নাই, সেইটো কাৰণে মানে দানা ল'ব গৈছিলোঁ, তাতে মানে ভৰি আহিলোঁ পইচাটো। আৰু চাওক মোৰ মুৰ্গীকেইটা ফোন আহিছে, ৰ'ব কোনবা হয় ৰ। হেল্ল', অঁ দোকান নাই যোৱা আৰু গম নাপাওঁ, কিবা আছিল? অঁ পেট্ৰল লাগছিল, নাই পাই আজি খোলা নাই তাহাঁতে। একপাক যাইছা একপাক খোজকাঢ়ি খোজকাঢ়ি কিনে এনে আহি যা, ৰাস্তা এনেও বেয়া না। দে এয়া মামাই ফোন কৰিছিল মানে গাড়ীখন মানে তেল নাই, মানে বাইকখন তেল নাই, সেইটো কাৰণে ফোন কৰিছিল মানে। তো আপোনালোকে দেখাই পাই আছে যে এয়া মুৰ্গীখিনি আজিৰ লগত 50 দিন হ'ল আৰু 10 দিন হ'লে পুৰা পৰি 2 মাহ 3 বেগ খাল, মানে 3 বেগ দানা খাল মোৰ এইকেইটা। খুব খায় কিন্তু দেই, তামাম খায়, হাৰাশাস্তি কৰি দিয়ে। তো আপোনালোকে হোলী খেলিলে নে নাই আজি কমেণ্ট কৰি জনাব, আৰু সকলোকে হোলীৰ শুভেচ্ছা থাকিল। আৰু যোৱাকালি অকণমান খেলিছোঁ, কিন্তু আজি নাই খেলা, মানে বৰষুণৰ বতৰত কিনো কৰিম, মানে খেলিবও ভাল নালাগে, গা ধুলিতো জানে ঠাণ্ডা লাগে, এইকেইটা দিন মানে ঠাণ্ডা হৈ আছে, সেইকাৰণে মই এইটো পিন্ধি আছোঁ। মানে অকণমান চাই লওক আপোনালোকে মুৰ্গীটো। ডেকেৰি মুৰ্গী বহুত আছে। কাৰোবাক যদি এনেকুৱা লোকেল মুৰ্গী লাগে মোক কণ্টেক্ট কৰিব পাৰিব, মই আপোনালোকক দিব পাৰিম, আৰু আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট নম্বৰবিলাক ডিছক্ৰিপশ্যনত লিংকটোত মোৰ দি দিম, আৰু আপোনালোকে মোক হোৱাটছআপত মেছেজ কৰিব পাৰিব যদি কাৰোবাক লাগে। একদম পিয়'ৰ লোকেল মুৰ্গী যদি লাগে কাৰোবাক। এতিয়ালৈকে মই এনেকুৱা চাউল ধান এইবিলাক দিয়া নাই, ডাইৰেক্ট মই যিটো ব্ৰইলাৰ দানা এইটো দি আছোঁ, মানে কণ্টিনিউ 3 বেগ হৈ গ'ল খোৱা, 3 বেগ শেষ হ'ল। তো গাইজ কিনো কৰিম, আৰু অকণমান মানে কি হ'ম, আৰু 2 মাহ পুহোঁ, 2 মাহ পোহাৰ পিছত মানে বহাগ জেঠত বিক্ৰী কৰিম। এতিয়ালৈকে মুৰ্গীকেইটা মোৰ ওজন ক'বলৈ গ'লে আধা কেজি হওঁ অৱস্থা, 480 গ্ৰাম, বৰ্তমান 480 গ্ৰাম। অলপ আগতে মই জুখি চালোঁ, কিছুমান আছে 450, কিছুমান আছে 480 গ্ৰাম, আৰু 10 মান হ'লে পূৰাপূৰি হৈ যাব, আৰু আধা কেজি, আৰু 2 মাহ পুহিম, 2 মাহৰ পিছত বিক্ৰী কৰিম।